আমি কৰা প্ৰতিটো কাৰ্যই আমাৰ মনত এক বিশেষ প্ৰভাৱ পেলায়, যাৰ দ্বাৰা আমাৰ ব্যক্তিত্ব প্ৰকাশ পায়। আমাৰ প্ৰতিটো ভাল বেয়া কাৰ্যই আমাক তেতিয়ালৈকে প্ৰভাৱিত কৰি ৰাখে যেতিয়ালৈকে আমি সেইসমূহ কাৰ্যৰ পৰিণাম প্ৰাপ্ত নকৰিম। কোনো এজন ব্যক্তিৰ প্ৰবৃত্তি অনুসৰি তেওঁৰ যি মনৰ বিচাৰধাৰা হয়, সেই অনুপাতেই তেওঁৰ কাৰ্যসমূহ কাৰ্যক্ষম হয়, আৰু তাৰ ভিত্তিতেই তেওঁ ফলসমূহ প্ৰাপ্ত কৰিবলৈ সক্ষম হয়। সহজ অৰ্থত এজন ব্যক্তিৰ অভিপ্ৰায় অনুসৰি কৰ্মবোৰ নিশ্চিত হয়, আৰু কাৰ্যানুসৰি ফলবোৰ প্ৰাপ্ত হয়। কিন্তু সেই কাৰ্যৰ শুদ্ধতা তথা যোগ্যতাৰ মানদণ্ড কি ধৰণৰ, সেয়াও আমি ভালদৰে জনা উচিত। অন্যথা আমাৰ মন, বিচাৰ আৰু কাৰ্যই আমাক বিপৰীত দিশলৈও প্ৰেৰিত কৰিব পাৰে, যাৰ ফলত আমাৰ মন, বুদ্ধি তথা চিত্ৰৰ ওপৰত বিশেষ প্ৰতিক্ৰিয়া হ'ব পাৰে, আৰু আমি অনিশ্চয়তাৰ আকাংক্ষাত ভুগিব পাৰোঁ। অতঃ ত্বব কৰ্মণ্যস্য, অৰ্থাৎ আমি আমাৰ কৰ্মক নিয়ন্ত্ৰণ কৰা উচিত। কিন্তু কৰ্মক নিয়ন্ত্ৰণ কৰাৰ আগত আমি প্ৰথমে আমাৰ মন আৰু বিচাৰক নিয়ন্ত্ৰণ কৰিব লাগিব। সেয়েতো কৈছে, চিত্ৰে প্ৰসন্নে ভুৱনম প্ৰসন্নম, চিত্ৰে বিষণ্ণে ভুৱনম বিষণ্ণম, অতো বিলাসো যদিতে সুখে স্যাৎ, চিত্র প্ৰসাদে প্ৰথমম যতস্ব। ইয়াৰ অৰ্থ এইটোৱেই যে যদি আমাৰ মন প্ৰসন্ন হয়, তেনেহলে সমস্ত সংসাৰেই সুখী, আৰু যদি মন দুখী হয়, তেনেহলে সমস্ত সংসাৰে দুখী। গতিকে যদি আমি সুখ প্ৰাপ্ত কৰিব বিচাৰোঁ, তেনেহলে প্ৰথমে আমি আমাৰ মনক সুখী ৰখাৰ চেষ্টা কৰিব লাগিব। কিয়নো মন প্ৰসন্ন হলেহে আমাৰ উদ্যম, একাগ্ৰতা, ধৈৰ্য, শুদ্ধ বিচাৰ, পৰিপক্কতা, শালীনতা আদিবোৰৰ বৃদ্ধি হ'ব, আৰু আমি নিজ নিজ লক্ষ্যত অগ্ৰসৰ হ'ব পাৰিম।